নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি এটা ইংৰাজী বিষয়ৰ ওপৰত আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ। এই ভিডিঅ'টোত আমি বেচিক ৰুলছ অফ ভইচ চেঞ্জ অৰ্থাৎ ভইচ চেঞ্জৰ সাধাৰণ নিয়মসমূহৰ ওপৰত আমি আলোচনা কৰিম। আমি জানো যে অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে আমাৰ ভইচ চেঞ্জৰ বিষয়টো আমাৰ ইংৰাজীৰ বিষয়ৰ অধীনত আছে। গতিকে আহাচোন আমি ইয়াৰ সাধাৰণ নিয়ম কেইটামান আমি আলোচনা কৰোঁ। প্ৰথমতে ভইচ চেঞ্জ কৰাৰ আগতে আমি কেইটামান ইয়াৰ লগত সংগতি থকা কথা আমি জানিব লাগিব। যেনে বি ভাৰ্বৰ ফৰ্ম কেইটা, ভাৰ্বৰ লিষ্টখন আৰু অবজেক্ট প্ৰনাউন কেইটা। প্ৰথমতে আমি বি ভাৰ্বৰ ফৰ্ম কেইটা চাওঁ। আমি জানো যে প্ৰতিটো ভাৰ্বৰ 4টা ফৰ্ম আছে। প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম, পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম। প্ৰেজেণ্ট ফৰ্মটোক ভাৰ্ব 1, পাষ্ট ফৰ্মটোক ভাৰ্ব 2, পাষ্ট পাৰ্টিচিপলটোক আমি ভাৰ্ব 3 বুলি কওঁ আৰু প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্মটোক আমি ভাৰ্ব 4 বুলি কওঁ। আমি বি ভাৰ্বৰ ফৰ্ম কেইটা প্ৰথমতে চাই লওঁ। আমাৰ 3টা পাৰ্চন আছে। 3টা পাৰ্চনৰ ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন। বি ভাৰ্বটোৰ ফাৰ্ষ্ট পাৰ্চনত ভাৰ্ব 1 অৰ্থাৎ প্ৰেজেণ্ট ফৰ্মত ছিংগুলাৰ হ'লে এম আৰু প্লুৰেল হ'লে আৰ। পাষ্ট ফৰ্মত ছিংগুলাৰ হ'লে ৱাজ আৰু প্লুৰেল হ'লে ৱে। ছেকেণ্ড পাৰ্চনটো প্ৰেজেণ্ট ফৰ্ম অৰ্থাৎ ভাৰ্ব 1ত ছিংগুলাৰ প্লুৰেল দুইটাতে আৰ আৰু পাষ্ট ফৰ্ম অৰ্থাৎ ভাৰ্ব 2 ছিংগুলাৰ প্লুৰেল দুইটাতে ৱেৰ। থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লে ইজ ভাৰ্ব 1ত আৰু ভাৰ্ব 2ত ছিংগুলাৰ হ'লে ৱাজ আৰু প্লুৰেল হ'লে ৱেৰ। এতিয়া বি ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম অৰ্থাৎ ভাৰ্ব 3 ফৰ্মটো হৈছে বিন আৰু প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্মটো হৈছে বিইং। আমি ইয়াত প্ৰেজেণ্ট পাৰ্টিচিপলৰ কথা ভইচত ইমান আমাক প্ৰয়োজন নাই। আমাক এই 3টা ফৰ্ম লাগে, ভাৰ্ব 1, ভাৰ্ব 2 আৰু ভাৰ্ব 3। ইয়াৰ উপৰিও আমি অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব কেইটাৰ বিষয়ে আমি জানিব লাগিব। কোনকেইটাৰ বিষয়ে আমি জানিব লাগিব? অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব। এতিয়া কোনকেইটা অক্সিলিয়াৰী? আমাৰ অক্সিলিয়াৰী দুটা আছে। এটা হৈছে প্ৰাইম অক্সিলিয়াৰী আৰু আনটো হৈছে মডেল অক্সিলিয়াৰী। প্ৰাইম অক্সিলিয়াৰী কেইটান আমি চাই লওঁ। প্ৰাইম অক্সিলিয়াৰী আমাৰ মূলতঃ 3টা, বি, ডু আৰু হেভ। বি ভাৰ্বৰ প্ৰাইম অক্সিলিয়াৰী ফৰ্ম কেইটা হৈছে এম, ইজ, আৰ, ৱাজ, ৱেৰ, বিন, বিইং। ডুৰ ডু, ডাজ, ডিড, ডান আৰু হেভৰ হেভ, হেজ আৰু হেড। এইকেইটা হৈছে আমাৰ প্ৰাইম অক্সিলিয়াৰী ভাৰ্ব। আন এটা মডেল অক্সিলিয়াৰী হৈছে can, could, may, might, shall, should, will, would, must, ought। এইকেইটা তোমালোকে মনত ৰাখিবা। অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব। এইকেইটাক কি বুলি কোৱা হয়? অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব। টোটেল আমাৰ 24টা আছে, 24টা আছে। এইবাৰ আহোঁ আমি ভইচৰ বিষয়ে। এতিয়া আমি ক'লৈ যাম? ভইচৰ মূল বিষয়বস্তুটোলৈ আমি আগবাঢ়ি যাম। আমি জানো ভইচ দুই প্ৰকাৰৰ, এক্টিভ ভইচ আৰু পেছিভ ভইচ। ভইচ কেই প্ৰকাৰৰ? দুই প্ৰকাৰৰ, এক্টিভ ভইচ আৰু পেছিভ ভইচ। এতিয়া আমি এটা উদাহৰণ লৈ চাওঁচোন। He killed a snake। ইয়াত কি হৈছে? He টো ছাবজেক্ট, কিলটো হৈছে এক্টিভ ভাৰ্ব আৰু স্নেক হৈছে অবজেক্ট। ইয়াত কি দেখাইছে? হিটো ছাবজেক্ট, কিল্ড এক্টিভ ভাৰ্ব। ইয়াত ডাইৰেক্টলি হিটোৱে
ভাৰ্বটো কৰি আছে, মানে ছাবজেক্ট ইজ ডুইং দ্য ভাৰ্ব। ভাৰ্বটো সম্পূৰ্ণৰূপে ছাবজেক্টটোৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। গতিকে এক্টিভ ভইচৰ আমি সংজ্ঞাটো কেনেকৈ দিম? এক্টিভ ভইচ ইজ এ কোৱালিটি অফ ভাৰ্ব that describes when its subject is acting out the verb. অৰ্থাৎ ভাৰ্বটোৰ ছাবজেক্টে যেতিয়া কামটো কৰি থাকে তেতিয়া সেইটোক আমি এক্টিভ ভাৰ্ব বুলি কওঁ। আমি এই চেণ্টেন্সটোকে আকৌ চাওঁ। A snake was killed by him. ইয়াত কি হৈছে? A snake to subject আৰু পেছিভ ভাৰ্ব হৈছে was killed. ইয়াত কিন্তু কি হৈছে আমি লক্ষ্য কৰিম যে subject is not doing the verb. ইয়াতে ভাৰ্বটো was killed এইটো কিন্তু ছাবজেক্টটোৱে কৰি থকা নাই। কোনে কৰি আছে? by him. ইয়াত অবজেক্টটোৱে কৰি আছে। অৰ্থাৎ এক্টৰ কোন? ইয়াত কামটো কোনে কৰি আছে? অবজেক্টটোৱেহে কৰি আছে। ইয়াত ছাবজেক্টটোৰ প্ৰাধান্য নাই, ভাৰ্বটোৰ ওপৰত ছাবজেক্টৰ প্ৰাধান্য নাই। গতিকে ইয়াৰ আমি যেতিয়া সংজ্ঞাটো দিম কেনেকৈ দিম? পেছিভ ভইচ ইজ এ কোৱালিটি অফ ভাৰ্ব that describes when the subject of a sentence is acted upon by the verb. কি হৈছে? অৰ্থাৎ চেণ্টেন্সটোৰ ছাবজেক্টটো কি হৈছে? ভাৰ্বটোৰ ওপৰত নিৰ্ভৰ কৰি কামটো কৰা হৈছে। এতিয়া আমি বেছিক ৰুলছ কেইটা চাওঁ। ভইচ চেঞ্জৰ বেছিক ৰুলছনো কি কি আছে? আমি উদাহৰণ এটা লৈছোঁ। I did the work. যদি এইটো আমাৰ ভইচ চেঞ্জ কৰিব লাগে, এইটো আমি চালোঁ যে I did the work. ইয়াত ছাবজেক্টটোৱে সম্পূৰ্ণৰূপে ভাৰ্বটোৰ ওপৰত প্ৰাধান্যতা বিস্তাৰ কৰিছে, অৰ্থাৎ ই এটা এক্টিভ ভাৰ্ব, অৰ্থাৎ এক্টিভ ভইচত আছে। আমি এতিয়া পেছিভলৈ নিওঁতে কি কৰিব লাগিব? 1 নম্বৰ, ফাইণ্ড আউট দ্য ছাবজেক্ট। ফাইণ্ড আউট দ্য ছাবজেক্ট। এতিয়া আমি ছাবজেক্টটো বিচাৰি চাম কোনটো? ইয়াৰ ছাবজেক্ট I। আমি ছাবজেক্টটো বিচাৰিলোঁ। ষ্টেপ 2ত আহিব আমাৰ ফাইণ্ড দ্য এক্টিভ ভাৰ্ব। আমি এক্টিভ ভাৰ্বটো বিচাৰি উলিয়াব লাগিব। এক্টিভ ভাৰ্ব কোনটো? ডিড। আমি বিচাৰি চালোঁ আৰু সেইটো বিচাৰিও পালোঁ। ষ্টেপ নম্বৰ 3, ফাইণ্ড দ্য টেন্স অফ দ্য ভাৰ্ব। এতিয়া আমি এক্টিভ ভাৰ্বটো চালোঁ, বিচাৰি পালোঁ, আৰু ইয়াৰ টেন্সটো কি আমি সেইটো বিচাৰিব লাগিব। আমি টেন্সটো বিচাৰিলোঁ। কোন টেন্সত আছে? চিম্পল পাষ্ট টেন্সত আছে। চিম্পল পাষ্ট টেন্সত আছে। ষ্টেপ 4, ফাইণ্ড দ্য অবজেক্ট। অবজেক্টটো আমি বিচাৰি উলিয়াওঁ। অবজেক্ট কোনটো? দ্য ৱৰ্ক। আমি আমাৰ যিটো চেণ্টেন্সৰ ভইচ চেঞ্জ কৰিবলৈ আহে, প্ৰথমতে আমি কি কৰিম? ছাবজেক্টটো বিচাৰিম। ছেকেণ্ড ষ্টেপত আমি ইয়াৰ এক্টিভ ভাৰ্বটো বিচাৰিম। থাৰ্ড ষ্টেপত ভাৰ্বটো কোন টেন্সত আছে আমি সেইটো বিচাৰিম। আৰু ফ'ৰ্থ ষ্টেপত আমি ইয়াৰ চেণ্টেন্সটোৰ অবজেক্টটো বিচাৰি উলিয়াম। তাৰপিছত কি হ'ব? ফিফ্থ ষ্টেপত কি হ'ব? এতিয়া আমি ভইচ চেঞ্জলৈ আগবাঢ়িম। আমি গোটেইকেইটা বিচাৰি লোৱাৰ পিছত ভইচটো চেঞ্জ কৰিবলৈ আগবাঢ়িম। উদাহৰণটো উলিয়াই লৈছোঁ। কি পাইছিলোঁ আমি? ছাবজেক্ট, এক্টিভ অৰ মেইন ভাৰ্ব আৰু অবজেক্ট। প্লেচ দ্য অবজেক্ট ইন দ্য ছাবজেক্ট স্লট। অবজেক্ট কোনটো আছিলে? দ্য ৱৰ্ক। দ্য ৱৰ্কটো আমি ছাবজেক্টৰ ঠাইলৈ লৈ আহিম। এজ এ ছাবজেক্ট আমি প্লেচ কৰিম পেছিভ ভইচত, দ্য ৱৰ্ক। তাৰপিছত আমি কি কৰিম? ইউজ দ্য ফৰ্ম অফ ভাৰ্ব বি একৰ্ডিং টু দ্য টেন্স এণ্ড পাৰ্চন। আমি ইয়াৰ আগতেই বি ভাৰ্বৰ ফৰ্মখিনি আমি চাইছিলোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে বি ভাৰ্বৰ ফৰ্মকেইটা আমি চাইছিলোঁ। এতিয়া কি কৰিম? আমি সেই বি ভাৰ্বৰ ফৰ্ম ভাৰ্বটোৰ
টেন্স আৰু চেণ্টেন্সটোৰ টেন্স আৰু পাৰ্চন অনুসৰি আমি বি ভাৰ্বৰ ফৰ্ম এটা বহাম। ক'ত বহাম? ইয়াৰ পিছত ফৰ্ম অফ বি ভাৰ্ব একৰ্ডিং টু দ্য টেন্স অফ দ্য এক্টিভ ভাৰ্ব। টেন্স কি আছে? এইটো চিম্পল পাষ্ট টেন্সত আছে। আৰু ছাবজেক্ট কি আছে? দ্য ৱৰ্ক। দ্য ৱৰ্কটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। আমি বি ভাৰ্বৰ লিষ্টখনলৈ উভতি যাম। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছে পাষ্ট টেন্সত, গতিকে পাষ্ট টেন্স মানে ভাৰ্ব টু, গতিকে ইয়াৰ ফৰ্মটো হ'ব, যদি ছিংগুলাৰ হয় ৱাজ হ'ব। হ'ব কি হ'ব ইয়াত? ৱাজ। তাৰপিছত কি কৰিম? পুট দ্য থাৰ্ড ফৰ্ম অফ দ্য মেইন অৰ এক্টিভ ভাৰ্ব। এতিয়া এক্টিভ ভাৰ্বটো হৈছে ডিড, সেইটো হৈছে ছেকেণ্ড ফৰ্ম। ইয়াৰ ফাৰ্ষ্ট ফৰ্মটো হৈছে ডু আৰু থাৰ্ড ফৰ্মটো হ'ব ডু, ডিড, ডান। থাৰ্ড ফৰ্মটো কি হ'ব? ডান। আমি ইয়াৰ পিছত বি ভাৰ্বৰ ফৰ্মটোৰ পিছত আমি থাৰ্ড ফৰ্মটো বহাম। কি বহাম আমি? ভাৰ্ব থ্ৰীটো বহাম, ডান। তাৰপিছত কি হ'ব? নেক্সট ষ্টেপ, পুট দ্য প্ৰিপজিশ্যন বাই। আমি বাই প্ৰিপজিশ্যনটো বহাম। আৰু শেষত কি হ'ব? পুট দ্য ছাবজেক্ট অফ দ্য এক্টিভ ভইচ এজ দ্য অবজেক্ট অফ দ্য পেছিভ ভইচ। ছাবজেক্টটো আছিলে, এক্টিভ ভইচৰ ছাবজেক্টটো আছিলে আই, আৰু পেছিভ ভইচত এজ এন অবজেক্ট বহিব। আইৰ অবজেক্ট কি হ'ব? মি হ'ব। আমি সেই লিষ্টটো ইয়াৰ পিছত চাম। আইটো মি হ'ব। আকৌ এবাৰ আমি চাওঁ, ৰিপিট কৰিম। আমাৰ চেণ্টেন্সটোৰ ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট বিচাৰি লোৱাৰ পিছত কি কৰিম? পেছিভ ভইচলৈ নিওঁতে অবজেক্টটো আমি ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম। নেক্সট বি ভাৰ্বৰ ফৰ্ম এটা বহাম যে এক্টিভ ভাৰ্বটোৰ টেন্স আৰু পাৰ্চন অনুসৰি। নেক্সট এক্টিভ ভাৰ্বটোৰ আমি থাৰ্ড ফৰ্মটো বহাম। আৰু তাৰপিছত বাই প্ৰিপজিশ্যন বহাম, আৰু শেষত ছাবজেক্টটো আমি এজ এন অবজেক্ট আমি ব্যৱহাৰ কৰিম। এইটোৱে হৈছে ভইচ চেঞ্জৰ মূল নিয়ম। এতিয়া আমি প্ৰনাউন কেইটা চাওঁ। এতিয়া ইয়াৰ আগত আমি এতিয়া কি পাইছিলোঁ? যে আইটো মি হৈছিলে। আইটো মি হৈছিলে ইয়াত। আইটোনো কেনেকৈ মি হ'ল? আইটো অবজেক্টলৈ নিলে মি হয়। আমি সেই ফৰ্মকেইটা আমি চাই লওঁ। ছাবজেক্ট প্ৰনাউন আৰু অবজেক্ট প্ৰনাউন, এইকেইটা আমি চাই লওঁ। আইটো যেতিয়া ছাবজেক্ট প্ৰনাউন হিচাপে থাকে তেতিয়া আই হয়, আৰু এই অবজেক্ট প্ৰনাউন হ'লে কি হ'ব? মি হ'ব। উই অবজেক্ট প্ৰনাউন হ'লে আছ হ'ব। ইউ অবজেক্ট প্ৰনাউন ইউৱে হ'ব। হি অবজেক্ট প্ৰনাউন হিম। সি অবজেক্ট প্ৰনাউন হাৰ। ইট অবজেক্ট প্ৰনাউন ইট। দে অবজেক্ট প্ৰনাউন দেম। এইকেইটা তোমালোকে মনত ৰাখিবা। যেতিয়া আমি প্ৰনাউন কেইটা ছাবজেক্টৰ পৰা অবজেক্ট কৰোঁ, কি কি ৰূপ হয়? আইটো মি হ'ব, উই আছ হ'ব, ইউ হ'ব, হি হিম হ'ব, সি হাৰ হ'ব, ইট হ'ব, আৰু দে ডেম হ'ব। আমি ইয়াৰ পিছৰ ভিডিঅ'টিত প্ৰেজেণ্ট ইনডেফিনিট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ভইচ চেঞ্জৰ সম্পৰ্কে আলোচনা কৰিম। আজিলৈ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ। থেংক ইউ।